পুৱাৰ হাঁহি চেঁচা বতাজাকে দৰদি দৰদি হৃদয়ৰ খবৰ আনে। মোৰ নিজৰে বিলিভে হোৱা নাই সঁচাকৈ বিয়াখন পাতিলোঁ নে কি বা। তাইও নাহোঁ বুলি নক'লে কিন্তু আহিলে বাৰু। এতিয়া কেনেবাকৈ মালতীয়ে গম পালে প্ৰব্লেম হ'ব নহয়, তাকে ভাবিছোঁ কি কৰা যায়। এতিয়ালৈকে বাৰু কোনো গম পোৱা নাই কাৰণ কালি ৰাতিহে আহি ঘৰ সোমাইছোঁ নহয়, কোনেও গম পোৱা নাই বাৰু। মোৰ নিজৰো বিলিভ হোৱা নাই। তাই ময়ো জানো কি কৰিলোঁ ক'ব নোৱাৰিছোঁ আৰু। এতিয়া তাই সঁচাকৈ আহিছে নে কি নে, মোৰ কিন্তু অলপ সন্দেহো লাগি আছে দেই তাইক লৈ। গুড মৰ্ণিং কাইৰা, উঠিলা? মৰ্ণিং মাই ডিয়াৰ হাজবেণ্ড। তুমি এতিয়া কি খাবা? মানে এতিয়া ব্ৰেকফাষ্ট কৰিবলৈকে তেনেকৈ মানে বস্তু নাই, মানে বজাৰ কৰা হোৱা নাই যে। তুমিতো কৈছিলা মৰ্ণিং ভাত নোখোৱা বুলি, মানে আমি মানে তেনেকৈ তাৰমানে নাখাওঁৱে, আমি মানে ভাতটোৱে খাই দিওঁ আৰু। আমাৰ এনেকৈ মানে ব্ৰেকফাষ্ট বুলি তাৰমানে কথা নাথাকেই আৰু। নহ'লে মই এতিয়া কি খাম আকৌ? মই তেনেকৈ ভাত নাখাওঁ নহয়, মই অলপে খাওঁ ভাত দিনটোত। মই ব্লগে কৰি থাকোঁ ন, মানুহে মোক ইমান ফ'ল' কৰে। মই আৰু এতিয়া ভাত খাই দিলে কেনেকৈ হ'ব? মোৰ ফিগাৰটো মেইনটেইন হৈ থাকিব জানো? কিবা এটা কৰা তুমি, এনেকৈ নহ'ব দেই। যাওক আপুনি লৈ আহক কিবা দোকানৰ পৰা ব্ৰাউন ব্ৰেড, পিনাট বাটাৰ আৰু পাৰিলে ফ্ৰুইটৰ জুচ লৈ আহিবাচোন। মই মানে য়োগা কৰিম, অলপ খাব লাগিব মানে, গম পাইছেনে? মোক মানে মানুহে বহুত ফ'ল' কৰে। মই মানে যিটো লাইফ ষ্টাইলত জীয়াই আছোঁ, মানে বহুতেই তাৰমানে মোৰ লাইফ ষ্টাইলটো ফ'ল' কৰি জীয়াব খোজে ন, সিহঁতকতো মই ডিছএপইণ্ট কৰিব নোৱাৰোঁ। মটিভেট কৰিব লাগিব সদায়, দেখাব লাগিব মই ভাল সদায়তো মই ভালেই দেখাই আছোঁ। ছাডেনলি আৰু তাতে মই কেনেকৈ বেয়াটো দেখাওঁ, তুমি কোৱা? গুড মৰ্ণিং এভৰিৱান, মই কাইৰাই আপোনালোকৰ মাজলৈ পুনৰ ভিডিঅ' লৈ আহিলোঁ। আপোনালোকে চাগে মোৰ ভিডিঅ'ৰ বাবে ৱেইট কৰি আছে। মই আপোনালোকৰ বাবে ডেইলি নতুন ভিডিঅ' লৈ আহোঁ। আৰু আপোনালোকৰ বাবে এটা গুড নিউজ আছে। মই লাষ্ট নাইট বিয়া পাতিলোঁ। এয়া মোৰ লগত মোৰ হাজবেণ্ডৰ সৈতে মই আজিৰ দিনটোৰ ভিডিঅ' আৰম্ভ কৰিলোঁ। দেখিছেনে গাইজ, এয়া মোৰ হাজবেণ্ড। আৰু লগতে জনাই দিওঁ যে মোৰ হাজবেণ্ড অলৰেডি এজনী ৱাইফ আছে। মই আপোনালোকৰ লগত চব কথা শ্বেয়াৰ কৰোঁ, যিহেতু এই কথাটো কেনেকৈ লুকাওঁ, সেইকাৰণে আপোনালোকৰ লগত অল এভৰিথিং কথা শ্বেয়াৰ কৰোঁ। অল যে মই ভালটোৱে শ্বেয়াৰ কৰিম এইটো নহয়, বাকীখিনিও শ্বেয়াৰ কৰিম মই অল এভৰিথিং। চ' কৈ দিলোঁ যে মোৰ হাজবেণ্ড অলৰেডি বিয়া পতা। মোৰ মন মিলিলে চ' তেওঁলোকে গুচি আহিলোঁ। আপোনালোকে কি কমেণ্ট কৰিব ইয়াত? আপোনালোকৰ যদি কিবা মন্তব্য আছে তেতিয়াহ'লে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে। এনেকৈ নক'বাচোন, এনেকৈ ক'লে বেয়া হ'ব নেকি? মোৰ মানুহজনী আৰু কেনেবাকৈ দেখিলে তাই মানে ব্লগিং চাই বহুত ভাল পায়, ডেইলি ব্লগবিলাক মানে চাই থাকে। এনেকৈ নবনাবচোন, কেনেবাকৈ আকৌ তাই দেখা পালে আৰু বোলেতো বেয়া হ'ব নহয়। তাই গম পালে আৰু আহি কি বা ৰূপ ধাৰণ কৰে ঠিক নাই নহয়। কোনেও যেনো ইমান বগা কৰি কিনো সেইডাল সেই কিবা দীঘল কৰি লৈ পেলাই কিবা কৈ আছে অকলে কোনো পাগলী নে কিয় নে কিবা নিউজ চেনেল আহিছে? ভাল আৰু তুমিও ভিডিঅ' কৰিছে, ডেইলি যে ব্লগ দিয়ে, ভিডিঅ' বনাই আছে আকৌ। জানো হয় ধৰিবকে পৰা নাই। আমাৰ গাঁৱতো নহয় ইমান বগা জিকা কৰি ছোৱালীজনী, ক'ৰ পৰা আহিছে আৰু। হেল্ল' গাইজ, দেখিছেনে মোৰ পিছফালে এখন আছে সেউজীয়া ধাননি পথাৰ, য'ত মই আজি ধান ৰুবলৈকে আহিছোঁ। এই ধাননি পথাৰখন মানে আমাৰে হয়, কিন্তু দেউতাৰ চাকৰি সূত্ৰে আমি টাউনত থাকোঁ যে, সেইকাৰণে মানে আমি এই খেতি চেতিবিলাকৰ লগত ইমান মানে কানেক্টেড নহয়। কিন্তু মানে আমাৰ মানুহ আছে ন, সিহঁতে কৰে আৰু। এতিয়া সি বছৰত এবাৰ হ'লেও আহোঁ বাৰু, বহুত ভাল লাগে। এতিয়া মই আপোনালোকক দেখাম মই কেনেকৈ ধান ৰুম। এতিয়া আপোনালোকে চাব দেই, পাৰিছোঁ নে কমেণ্ট কৰিব। ঐ কলি মাত নিদিয়ক কিয়? ক'ৰ পৰা বা আহিছে? সেই আপুনি নুসুধেনো কিয়? ভয় লাগে দেই আজিকালি তাকে মাত দিব, যিহে আজিকালি ছোৱালীবোৰ। মই শুনিছোঁ দেই, বোৱাৰীজনী কৈ থাকে আকৌ, মোকহে আপুনি ভিডিঅ' বনাবলৈ নিদিয়ে। লোকৰ বোৱাৰী বোলে ভিডিঅ' বনাই বোলে, কোনোবা বোলে ভেদাইলতা নামৰ বোৱাৰী এজনী বোলে ভিডিঅ' বনাই বোলে বৰ ফেমাছ হৈ গ'ল, পইচা বোলে। মোৰ বোৱাৰীজনী বৰ খং কৰে, আপোনাৰ কাৰণে ভিডিঅ' বনাবলৈ নাপাওঁ, এনেকৈ কৈ থাকে আকৌ। হয় নেকি? সঁচাকৈ পইচা পায় নেকি? আজি মই ঘৰত ক'ব লাগিব দেই বোৱাৰীজনীক, তুমিও ভিডিঅ' বনোৱাত লাগি যোৱা বোৱাৰী বুলি। হয় চাগে আকৌ।